তো গাইছ অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজিৰ পৰা মই ব্লগ দিম পুৰা 2 বছৰৰ মূৰত। আহুনো আছে আৰু কৈ দি মোৰ বিষয়ে লাইক কৰি দিব, কমেণ্ট লাইক ছাবস্ক্ৰাইব চব কৰি দিব। য়েছ, আজিৰ পৰা আৰম্ভ কৰি দিম। চাই থাকোঁ আপোনালোক নাই দে यार অ'কে শৰ্মা ये ये ইয়ে ओ ये মানে আম ৰেষ্টিং প্লেয়াৰ কি আছিলে प्लेयर आम আম নহয় কি আছিলে आम आम আম ৰেষ্টিং आम लिस्टिंग आम आम अरे कहना क्या चाहते हो? আম ৰেষ্টিং প্লেয়াৰ যদি খেলে আধাক সেই লৈ যাব পাৰে যাব ফুৰিব আহিছোঁ। शाबाश बेटा 15 minutes later আমি বৰ্তমান ফুৰিব আহিছিলোঁ। এতিয়া ঘৰত যাম, ঘৰে যাম না কি ৰাজ दे दो এই লগ পাম दे ओ भाईला অলবি হাইদলা ৰামচবা যাম আমি ৰাজশৰ্মা গেল যুৱৰাজ কালি পুৰা মিটিং যুৱৰাজ কি কৰিছা বৰ্তমান? তো গাইজ মই এতিয়া বৰ্তমান কৰি আছোঁ। কালি আমাৰ কালী পূজাৰ ক্ষুদ্ৰ ভালুকে কালী পূজাৰ আমাৰ মিটিং মানে কালী পূজাৰ মিটিং দিয়া হৈছে, সেইকাৰণে মই চবৰে চহী লৈ আহিছোঁ। মাত চবকে দেখা মাত দিয়া। মাতে লাগিব। তো গাইজ সকলোৱে আমাৰ কালী পূজাত আহিব আমাৰ বিজিৰ লগত। আমাৰ মেইন আমাৰ মেইন ৰাইডাৰ নীল শৰ্মা, আমাৰ ইয়ে মেইন ৰাইডাৰ ফোনটো খুলি ই মেইন ৰাইডাৰ এটা আগেম লাগে দে দিবি না মাপ দাদা এতিয়া তো ঘৰত যা দে বাই বাই তো আজি আমি ৰাতি আজি ৰাৱণপুৰা চাব যাম। এতিয়া কেতিয়া যাবি? 5:30 মানত যাম গাইছ 5:30 5:30 চ' চাইকেল লৈ যাবি নেকি? সাইকেল লৈ যাব আমি 200 চলি টেক্সি নাই হয় হয় চ' তো ঘৰত যা ওডই আদি সদয় ঘৰত যা ঘৰত যাবি মোৰ সময়ত দিবি ওলাই অ'কে যা তো গাইজ ব্লগটো অলপ ইয়াতে অলপ হেৰি কৰি দিওঁ। যেতিয়া ৰাতি গেলি আৰম্ভ কৰি দিম ডক্টে 6 hours later তো গাইজ বৰ্তমান আমি এইটো মানে মই এইখিনি আখলা আহিছোঁ অলপ। তাতে যে ভালকৈ দেখি আছোঁ তাতে আমাৰ চলি হাতটো আছে তেওঁলোক এতিয়া পৰা চাইকেল আন থলোঁ ইয়াতে ডিগ্ৰী পাৱাৰ আছে To my nigga Pac. Live my life as a thug nigga till the day I die. Live my life
গাইজ ফাইনেলি বহি আছোঁ ইয়াত লুকু আছে আমাৰ আকৌ কিবা লুকু অলপ ব্যস্ত থাকে না দিয়ক গাড়ী উপায় নাই কিন্তু এইটো জেগাত হাৱেত মানুহ চাওক নিজেখন দেখে দিয়া গাইজ ফাইনেলি ৰাৱণ চাৱন চালোঁ একো খোৱা নহ'ল মানে চব দোকানে ভিৰ এতিয়া অলপ মাংস লৈছোঁ ঘৰত লাগি এতিয়া চাইকেল এখন ইয়াতে থৈছিলোঁ এক গেৰিটেত ওলাই কিনে ঘৰত যাওঁ তো সেয়ে তো গাইছ ভালকৈ চাব নাপালোঁ গাইছ পূৰা একদম মানুহ মোটামুটি 10,000 বেছি হৈছে শিলে গ'লতে একবাৰ আউগেই নে একবাৰ পাউছে নি সেনেকৈ আছোঁ আৰু দিয়ক তো গাইছ বঢ়িয়াকৈ এতিয়া ব্লগটো এণ্ডিং কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিলেও মই কথা নাই নকৰিলেও কথা নাই এতিয়া বঢ়িয়াকৈ ঘৰত যাই আছোঁ জগৰ গাড়ীখন জগৰব তো বঢ়িয়াকৈ একদম ভিডিঅ'টো দিলোঁ ভিডিঅ' দি থাকিম মাজে মাজে দি থাকিম আমাৰ লগত সিমান আছে তো মোৰ বিষয়ে বা কৈ দি বঢ়িয়া ভ্লগ বনাই য়েছ তো চালি বঢ়িয়াকৈ পূজা না ৰাম বঢ়িয়া, বঢ়িয়া। ভাল লাগছে না বঢ়িয়া চ' ইয়াৰ মুখখন ভালকৈ দেখি আছোঁ এইটো ডক্স চিনি গৈছে চাগে ডক্টে বাই বাই